খালো খালো বিয়া হলি আমি খালো কেনেকৈ মোৰ মানুহজনীলে ইয়াত অলপ লৈ আহিছে খালি খালি মাইকীজনী লৈ এমাহ দুমাহ ধৰি ভাবি আছো দুটা বোলো যাম বুজা নাই মানুহজনী আকৌ আজি এমাহ পুৰা কৰি গৈ আছে এনেকুৱা বস্তু বুলি নাজানো দেই তই যে ইমান কষ্টকে মানুহজনীয়ে লৈ আহিছ লগত এনেকৈ নানি দিবি মানুহজনী এইবোৰ কথা এনেকৈ নকয় নহয় হ'ব দে হেৰি নহয় এই মকা দেখিছ নাই কিমান পালি আকৌ এতিয়া কওঁ শুন মই কৈ গৈছোঁ এক দুই তিনি চাৰি পাঁচ ছয় সাত কিমান সাত আৰু এটা বহুত কষ্ট বহুত ত্যাগ পায় এইসোপা কষ্ট কৰি তই মাল ভোকৰ পৰা একেবাৰে দহালৈকে তই বুজাইছোঁ আধি লাগিলে কবি দোকানত দিম এইসোপা এতিয়া মই কৰিম দেই চাহ চেষ্টা কৰি যাওঁ বন্ধু মই কৰি যাম চেষ্টা সাধ্য একো নাই মই কৰি যাম বন্ধু যদি নোৱাৰা কবি বিয়াখন পাতিছে গলৈ কোনে যাবি দেই যিহে কণী এইকেইটাক পাইছে নহয় মাকে লৈ আহি গছত থাকোঁতে কণী কচুহে খাই থাকিলে বুজিছে নাই তেতিয়া সাংঘাতিক কচু সেইবোৰ বাদ নাখাই নহয় কথা এটা গম পাইছোঁ গৰু খোৱা যে ভগনি আমাৰ দৌৰিব কি বিমাত কৰিছে নহয়
মানে বেলেগ পাতিছে হেৰি নহয় একলমান পাৰিলে মানে কামত দিব মইতো খোৱাটো খামেই পেটে এপেটমান খামেই ভগৱানৰ নামত কিবা এটা দিয়ে না সেইবিলাক তোমাৰ লৈ না ভগৱানৰ নামত কিবা এটা দিয়ে না কেনেকে নাই মোৰ বিয়া পতা কেইবাবছৰো হ'ল নহয় চেষ্টা অসাধ্য একো নাই নোৱাৰা যদি কবি মই সহযোগিতা কৰিছোঁ মই এনেকুৱা নকবি মইতো ভাল উলিয়াই কৈছোঁ কিয় কওঁ বাৰু হ'ব দে নকওঁ বাৰু দে হ'ব হ'ব দে নহ'লে তই আশীৰ্বাদ ল মই এইজনৰ আশীৰ্বাদ কিবা এটা লগ এইটো আশীৰ্বাদ মোক ভগৱানে আশীৰ্বাদ দি দি এই 10টা সন্তানৰ মালিক মই তুমি অলপ আশীৰ্বাদ দিয়ক যাতে এই 10কে ওপৰত ভগৱানৰ কৃপা দিয়াও 11টা হওক মই আকৌ ভাবিছিলোঁ একেখানে